নমস্কাৰ। আজি আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰদ্ধাৰ অতুল চন্দ্ৰ বৰুৱা ছাৰক। যোৱা খণ্ডত সময়ৰ নাটনিৰ কাৰণে বহুখিনি কথা পাতিবলৈ আমাৰ বাকী ৰৈ গৈছিলে, সেয়েহে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে পুনৰবাৰ ছাৰক আমাৰ মাজলৈ আনিম আৰু বহু নজনা কথা আপোনালোকৰ মাজত ছাৰে ব্যাখ্যা কৰিব। সেয়েহে প্ৰথমে মই আমাৰ এই অনুষ্ঠানলৈ শ্ৰদ্ধাৰ ছাৰক স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্ন, প্ৰকৃতিৰ লগত চিত্ৰকলাৰ সম্বন্ধ কেনেধৰণৰ? প্ৰথমতে মই দেউবাক প্ৰথমবাৰত যিখিনি খুব বিপুল সমাদৰ পালে তেওঁলোকে, দ্বিতীয়বাৰ মোৰ ওচৰলৈ মোক কথা দিছিলে, কৈছিলে যে আৰু এদিন আহিম। তেওঁলোকে আহি মোক এইখিনি সুবিধা দিয়াৰ কাৰণে মই নথৈ ধন্যবাদ জনালোঁ। আৰু এতিয়া যিখিনি প্ৰশ্ন কৰিছে, মই নাভাবোঁ যে এই প্ৰশ্নখিনি মোৰ বাহিৰেও যে বেলেগে নাজানিব। কথা হ'ল সকলোৱে জনা কথা এইটো, আৰু আমি কথা হ'ল কি এটা মত বিনিময় কৰিছোঁ, যাতে মোৰ ব্যক্তিগত কথা সাধাৰণতে নহয় যে মই গোটেই পৃথিৱীৰ মানুহৰ কিবা এটা হেৰি কৰি কৈছোঁ, এইটো মোৰ মনৰ কথা। সেইকাৰণে মই আজি বহুত বছৰ মই চৰ্চা কৰি অহাৰ কাৰণে মোৰ অভিজ্ঞতাৰ পৰা মই যিখিনি কথা ক'ব বিচাৰিছোঁ সেইখিনিয়ে ক'ম। প্ৰথম কথা হ'ল কি, প্ৰকৃতি বুলি যেতিয়া কৈছে, মইতো প্ৰকৃতি মানুহৰ প্ৰকৃতি হৈছে মানুহৰ হৃদয়। মই হৃদয় বুলিয়ে ক'ম। হৃদয় নহ'লে যেনেকৈ মানুহ হাৰ্ট নহ'লে যেনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে, সেইধৰণে প্ৰকৃতি নহ'লেও মানুহ জীয়াই থাকিব নোৱাৰে। আৰু আমি পুৱাৰ পৰা গধূলিলৈকে প্ৰকৃতি সদায় পৰিৱৰ্তন দেখোঁ। যেনেকৈ পুৱাৰ সূৰ্যটো ওলাই আহিলে আকৌ ডুব গ'ল, এই পৰিৱৰ্তন, এই ছাঁ পোহৰৰ যিটো পৰিৱৰ্তন, সেইটো প্ৰকৃতি আমাক দি আছে। ছাঁ পোহৰ নহ'লেতো আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। গতিকে সেইধৰণে এই প্ৰকৃতিৰ যিখিনি পৰিৱৰ্তন হয়, ঋতু যেনেকৈ পৰিৱৰ্তন হয়, মানুহৰ মনৰ যেনেকৈ পৰিৱৰ্তন হয়, মনৰ যেতিয়া পৰিৱৰ্তন হয়, ছবিও তাৰ ওপৰত ছবিৰ প্ৰভাৱ পৰে। এইটো বহুত ডাঙৰ কথা যে প্ৰকৃতি যেনেকৈ পৰিৱৰ্তন কৰে, গছ লতা ফুল যিমানবিলাক যে পৰিৱৰ্তন হয়, এই সকলো পৰিৱৰ্তনৰ প্ৰভাৱ শিল্পীবিলাকৰ ওপৰত পৰে, যিবিলাকে সাধাৰণতে অনুধাৱন কৰে। অনুধাৱন কৰিব লাগিব যে আমি প্ৰকৃতিৰ পৰিৱৰ্তন কেনেকুৱা ধৰণৰ হৈ আছে, প্ৰকৃতি বৰষুণ দিলে কেনেকুৱা লাগে, প্ৰতিটো বস্তুৰে বা ডাৱৰ আহিলে ডাৱৰৰ কেনেকুৱা হয়, গধূলি কেনেকুৱা হয়, পুৱা কেনেকুৱা হয়, এইবিলাক আমাক ইমান এটা আনন্দ দিয়ে প্ৰকৃতিয়ে। সেই আনন্দত আমি জীয়াই আছোঁ মানুহ। গতিকে মই ভাবোঁ যে আমি যদি বহুত দূৰলৈ যাব নালাগে, আমি প্ৰকৃতিৰ ওপৰতে গোটেই জীৱনটো চৰ্চা কৰি আমি শেষ কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে সকলো শিল্পীৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ, সকলো শিল্পীৰ ক্ষেত্ৰত প্ৰকৃতিৰ 90% হ'লেও প্ৰভাৱ পৰে। চিত্ৰ আৰু ভাস্কৰ্য সৃষ্টি কৰিবৰ কাৰণে আমি কি কি পন্থা অৱলম্বন কৰিব লাগে ছাৰ? মই কৈছোঁ, অলপ আগতে ক'লোঁ যে প্ৰকৃতিয়ে আমাক সমল বুলি ক'ব পাৰোঁ। গতিকে মই ভাবোঁ কি কি পন্থা বুলি ক'লে আমি ভাবোঁ যে প্ৰতিটো বস্তুৰে আমি ষ্টাডি লাগে, সূক্ষ্ম অনুশীলন লাগে। আমি যদি সূক্ষ্ম অনুশীলন নকৰোঁ, তেতিয়াহ'লে আমি গন্তব্যস্থান কেতিয়াও পাব নোৱাৰোঁ। তাৰমানে মই ভাবোঁ যে যিকোনো, আৰু এটা কথা এইকাৰণে মই ক'লোঁ যে ছবি আঁকিবৰ কাৰণে আমি পোক পতংগৰ পৰা আৰম্ভ কৰি জীৱ নিৰ্জীৱ যিমানবিলাক আছে সকলো বস্তুৰে আমি তাক অনুসৰণ কৰিব লাগে আৰু তাক ষ্টাডি কৰিব লাগে। আৰু আমি সেইবিলাক ৰূপ ৰস গন্ধ এইখিনি আছে, ৰূপ ৰস গন্ধ। ৰূপ প্ৰকৃতিৰ বস্তুৰে প্ৰত্যেকৰে ৰূপ আছে, ৰং আছে, প্ৰত্যেকৰে ৰং আছে, গন্ধ আৰু স্পৰ্শ। গন্ধ আমি যি স্মেল ল'লোঁ, যে মই শেৱালি ফুল সদায় বুটলোঁ, এতিয়া মই শেৱালি ফুল নহয়, শেৱালি ফুলৰ যিটো স্মেল, বহুত দূৰত থাকিলেও মই গম পাম যে শেৱালি ফুল। গোলাপ ফুল বহুত দূৰত থাকিলেও আমি পাম যে গোলাপ ফুল। এইটো কি গন্ধ। স্পৰ্শৰ কাৰণে আমি স্কাল্পচাৰ এটা কথা কৈ আছোঁ। স্কাল্পচাৰটো মই অন্ধ যদি মই চুই চালে গম পাম যে তাৰ টেক্সচাৰ কেনেকুৱা, তাৰ বডি ফৰ্ম কেনেকুৱা, এইখিনি বহুত দৰকাৰ। গতিকে সেইকাৰণে ভাবোঁ যে এই গোটেইখিনি অনুধাৱন কৰাৰ পিছত আমি এখন চিত্ৰকলা ছবি আঁকিবৰ কাৰণে আমি এখন সমতল পাম। সেই সমতলত আমাৰ যিমানখিনি পৰিপূৰ্ণতা আমি পাম, সেই পৰিপূৰ্ণতাৰ ফচলটো আমি সেই ছবিখনত দিম বা ভাস্কৰ্যটোৰ ওপৰত দিম। সেইকাৰণে মই ভাবোঁ যে প্ৰতিজন মানুহৰে এটা কল্পনা থাকে, প্ৰত্যেকৰে এটা দিঠকৰ পৰা কল্পনালৈ যাব পাৰে। দিঠক মই দেখিলোঁ, গোটেইখিনি দেখিলোঁ, তাৰপিছত মই কল্পনা কৰিলোঁ যে ছবিখন কেনেকুৱা হ'ব পাৰে, তাৰপিছত মই লেআউট বনালোঁ।
মই যি দেখিলোঁ সেইটোৱে নহয় আছে। সেইকাৰণে মই কওঁ যে এইখিনি কথা মই এইকাৰণে কৈছোঁ যে অন্তৰ্দৃষ্টি আৰু বহিৰ্দৃষ্টি, যি দেখিছোঁ সেইটো নহয়। মোৰ অন্তৰ্দৃষ্টি, মোৰ হৃদয়ৰ পৰা মানে যিখিনি ৰং ওলাব, যিখিনি মই প্ৰভাৱ, মোৰ মনৰ প্ৰভাৱ যিটো পৰিব, সেইটো হৈছে সেইটো পৰিস্ফুট হ'ব আৰু মোৰ ছবিত প্ৰভাৱ পৰিব। এইকাৰণে মই ভাবোঁ যে সকলো শিল্পীৰে ৰঙৰ প্ৰভেদ আছে। আপুনি সুন্দৰকৈ এই কথাখিনি ক'লে আমাক। এতিয়া ছাৰ, মাজতে আপুনি এটা শব্দ উলিয়াইছে, কথাৰ প্ৰসংগতে আপোনাৰ ওলাই গ'ল যে লে আউট সেই চিষ্টেমটো শিকাৰো বা শিকি থকা যিখিনি শিকি গৈছে সকলোৱে সেই লে আউট কৰিব লাগে নেকি ছাৰ? আচলতে মই এটা কথা কৈছোঁ, এটা খুব দৰকাৰী কথা। যেনেকৈ মই যদি কাইলৈ ঘৰ এটা বনাওঁ, তাতো মই লেআউট নকৰাকৈ যদি ডাইৰেক্ট মিস্ত্ৰী আহি কেতিয়াও মই ইয়াতে পোষ্ট এটা খুলিটো কেতিয়াও ক'ব নোৱাৰোঁ। গতিকে খুব দৰকাৰী আমি কেনেকৈ চিন্তা চৰ্চা কৰিব লাগে। ছবি অঁকাৰ চিন্তা চৰ্চাটো আচলতে লেআউটৰ পৰাই হয়। নক্সা বুলি কওঁ, নক্সাখন আগতে কৰাৰ পিছতে আমি আচলতে ছবি লৈ যাব লাগে। সেইকাৰণে আমি একাডেমিক যিখিনি আমি মানে আমি শিক্ষক হিচাপে, টিচাৰ হিচাপে আমি যেতিয়া পৰীক্ষা হয়, তেতিয়া আমি প্ৰত্যেকৰে এখন লুজ চিট দিওঁ আৰু এখন মাষ্টাৰপিচ, এখন ভাল কাগজ দিওঁ। ভাল কাগজত কোনেও নকৰে কামটো। প্ৰথমতে লেআউট কৰে। লেআউটৰ কাৰণে ইফিচিয়েলি আমি এইটো এখন কাগজেই দিওঁ যে তুমি তাক পৰীক্ষা নিৰীক্ষা কৰা, চিন্তা চৰ্চা কৰা, তাৰপিছত তুমি এইখিনি কাম কৰিব। এই বস্তুখিনি আমি সৰুতে ল'ৰা ছোৱালীক ক'ব লাগে যে ঘপককৈ ছবিখন তুমি আঁকিব নালাগে। প্ৰথমতে তুমি গভীৰভাৱে চিন্তা কৰা, কি আঁকিবা, সৰু কাগজত কৰা তুমি লেআউটৰ এটা। আমি যেনেকৈ কেমেৰা এটা লেন্স এটা আছে, সেই লেন্সৰ নিচিনাকৈ এটা চাইজত কৰিব লাগে। যেনেকৈ কেমেৰাই আমাক এটা ফটো তুলিব গ'লে আমি লেন্সৰ ভিতৰত আহিলে আমি গেটআপটো গম পাওঁ যে ছবিখন ভাল হৈছে নে বেয়া হৈছে। কিন্তু বহল পৃথিৱীখনত আমি দুটা চকুৰে যেতিয়া চাওঁ, পৃথিৱীখন বহল দেখোঁ। গতিকে আমি কোনো এটা বস্তু নিৰ্দিষ্টকৈ আমি তাৰ বিউটিটো কিমান আছে, সৌন্দৰ্য কিমান আছে, সেইখিনি আমি অনুভৱ কৰিব নোৱাৰোঁ। গতিকে যেতিয়া আমি সূক্ষ্মভাৱে সৰু যেতিয়া কৰি লৈ আনিম, তেতিয়া আমি লেআউটত কৰিম, তেতিয়া আচলতে আমি ছবিখনৰ সৌন্দৰ্যটো আমি গম পাম যে ক'ত ভাল হৈছে, ক'ত বেয়া হৈছে। সেইটো আচলতে কৰিবলৈ শিকাব লাগে আগৰ পৰাই। যেনেকৈ ঘৰ এটা বনাবৰ কাৰণে যিটো ছিষ্টেম সেনেকুৱাই। যেনেকৈ লেআউট কৰিব গ'লে, লেআউট মানে কি, মনৰ এটা লেআউট আছে। এনেকৈ মই আজি ৰাতিপুৱাৰ পৰা মই গধূলিলৈকে কি কৰিম, মোৰ এটা মনৰ যেনেকুৱা লেআউট আছে, ছবিখনতো তেনেকুৱা নাই। ছবিখনে এখন পৰিৱেশ, পৰিস্থিতি সকলো তাত নিৰ্ধাৰণ কৰে। সমসাময়িক ছবিখনেই হওক বা বহুত বছৰ পুৰণা ছবি এখনেই হওক, আমি এটা মুহূৰ্ত আমি ধুই লওঁ। সেই মুহূৰ্তটো আমি লেআউটৰ মাধ্যমেদি আমি পাওঁ। তাৰপিছতে আমি আচলতে ভাল ছবি আঁকিব পাৰোঁ। ভাল ছবি তেতিয়াই হয়। আৰু লেআউটত মই বহুতে ভাবে যে লেআউট কৰি মই সময় নষ্ট নকৰোঁ। নহয়, আচলতে লেআউটখিনিয়ে বেছি মূল্যৱান। ফাউণ্ডেশ্যনটো তাত, তাৰপিছতে আমি আচল ছবিলৈ আহিব লাগে। এইখিনি খুব দৰকাৰী। খুব সুন্দৰকৈ লেআউটৰ বিষয়ে আমাক ছাৰে বুজাই দিলে। ছাৰ, মানুহৰ লগত ৰঙৰ সম্বন্ধটো কেনেকুৱা? মানুহ জন্ম হোৱাৰ পিছতেই মানুহে ৰঙে ভাল পায়। জন্ম হোৱাৰ পিছতেই। কাৰণ তুমি ভালদৰে লক্ষ্য কৰিবা, আমি যদি ভালদৰে লক্ষ্য কৰোঁ যে কেঁচুৱা এটা যদি বিচনাখনত শুই আছে, আমি যদি বিভিন্ন ধৰণৰ বেলুন ওলমাই দিওঁ, তেতিয়া দেখিবা সকলো পাহৰি এই বেলুন দুটালৈ লক্ষ্য কৰি থাকে। কেঁচুৱাটোৱে ৰং লক্ষ্য কৰে। কি কৰে? ৰং, বিভিন্নতা, ৰঙৰ যিটো বিভিন্নতা, তেওঁলোকে খুব আনন্দ পায় আৰু তাতে তাৰ ৰস উপলব্ধি কৰে সৰু কেঁচুৱাটো। ঠিক ধৰণে আমি ৰঙৰ, যেনেকৈ আমাৰ প্ৰতিজন মানুহৰে ৰঙৰ বিভিন্নতা, মনৰ ভাৱধাৰা বেলেগ বেলেগ। আমি বেলেগ বেলেগ ধৰণৰ ৰং ভাল পাওঁ। পৃথিৱীত যিমানবোৰ মানুহ আছে, মই যিটো ৰং ভাল পাব পাৰোঁ, তুমি সেইটো নাপাবও পাৰা। প্ৰত্যেকৰে বিভিন্নতা আছে ৰঙৰ। সেইকাৰণেই পৃথিৱীত যিমানবিলাক গাড়ী আছে, যিমানবিলাক মানে কাপোৰ কানি, যিমানবিলাক আমি পৃথিৱীত দেখিছোঁ, বিভিন্ন ধৰণৰ দেখি। কি কাৰণে? বিভিন্ন ধৰণৰ মানুহৰ ৰঙৰ মনৰ লগত হেৰি কৰি সামঞ্জস্য ৰাখি সেইধৰণে মানে বজাৰত সেইখিনি উপলব্ধ কৰিছে। এতিয়া মই যদি যিটো ৰং ভাল পাওঁ, তুমি ভাল নোপোৱা। যেনেকৈ মই কিছুমান এতিয়া বিল্ডিং এটা মই দেখিছোঁ, ঘৰ এটা দেখিছোঁ, খুব সুন্দৰ বুলি কৈছে মানুহে। তেওঁৰ কাৰণে খুব সুন্দৰ ঘৰ, কিন্তু সেই ৰংটো মোৰ কাৰণে একেবাৰে ভাল লগা নাই। এইকাৰণেই সকলো শিল্পীৰে ৰঙৰ তাৰতম্য আছে, ৰঙৰ বিভিন্নতা আছে। কাৰণ মনৰ লগত ৰঙৰ ছবি সম্বন্ধ, ৰঙৰ লগত ছবি সম্বন্ধ আৰু ছবি এই শিল্পীজনৰ অন্তৰ্দৃষ্টিৰে যিখিনি আঁকিলে, সেইখন যিটো হৈছে তেওঁৰ মনৰ প্ৰতিফলন। ৰঙৰ শিল্পীৰ ৰঙৰ মনৰ প্ৰতিফলন হৈছে ছবিখন। ৰঙৰ বিষয়েও ছাৰে সুন্দৰকৈ আমাক ক'লে। ছাৰ, আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ এজন ভাল চিত্ৰশিল্পী হ'ব পাৰেনে? আৰু
আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন এজন চিত্ৰশিল্পীৰ কাৰণে কিমান? এটা কথা, ভাল শিল্পী আৰু বেয়া শিল্পী, এটা কথা কৈছোঁ, ভাল শিল্পী আৰু বেয়া শিল্পী আমি কাক কওঁ? মোৰ কথা হ'ল, এইটো কথা নকওঁ যে মই একাডেমিক কোৱালিফাইড হ'লেই যে ভাল শিল্পী হ'ব। আৰ্ট কলেজত পঢ়িলে, কোনোবা মহাবিদ্যালয়ত ভালদৰে পঢ়ি আহিলে, PhD কৰি আহিলে যে ভাল ছবি আঁকিব, এইটো কেতিয়াও সম্ভৱ নহয়। আৰু এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী দেখিছোঁ মই, তেওঁলোকে যেতিয়া পাছ কৰি গ'ল, ভাল এটা ডিগ্ৰী ল'লে, কিন্তু এটা সাধনা নকৰিলে, তাৰপিছত তেওঁলোকক শিল্পী বুলি ক'ব নোৱাৰিলে, এনেকুৱা। কিন্তু একো মানে কলা মহাবিদ্যালয়ত কোনোদিন ভৰি দি পোৱা নাই, তেওঁলোকে কিন্তু নিজৰ শিল্প চৰ্চা অব্যাহত ৰাখিছে। সেইটো ৰাখিছে, তেওঁলোকে ভাল শিল্পী হ'ব পাৰে যদি ভালকৈ চৰ্চা কৰে। কিন্তু তাতে এটা কিন্তু আছে যে যেনেকৈ আমি সাৰেগামা নিশিকাকৈ সংগীতত চৰ্চা কৰিব নোৱাৰোঁ, সেইধৰণে আমি একাডেমিক সকলো মানে সংগীততে হওক সকলো ক্ষেত্ৰতে একাডেমিক এটা ছিষ্টেম আছে। সেই ছিষ্টেমত শিকিলে তেওঁ যিজন আমি ভাল শিল্পী বুলি কৈছোঁ, তেওঁ আৰু ভাল শিল্পী হ'লহেঁতেন যদিহে তেওঁ একাডেমিক কোৱালিফাইড হ'লহেঁতেন বা শিল্পকলা অনুষ্ঠানত তেওঁ শিক্ষা গ্ৰহণ কৰিলেহেঁতেন। এইখিনি এটা পাৰ্থক্য। মইতো নকওঁ যে আৰ্ট কলেজত পঢ়িলেই ভাল শিল্পী হ'ব। শিল্পী কোনেও বনাব নোৱাৰে। মই আগতেও এবাৰ কৈছোঁ যে শিল্পী কোনেও বনাব নোৱাৰে। কিন্তু একাডেমিক আমি শিক্ষা গ্ৰহণ, আমি শিক্ষানুষ্ঠানৰ পৰা আমি যিখিনি আমি শিক্ষা গ্ৰহণ কৰিলোঁ, সেইখিনি জীৱনত আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰে। গতিকে এই আগবাঢ়ি যোৱাত সহায় কৰাৰ কাৰণেই আচলতে আমি শিক্ষা গ্ৰহণ কৰাটো উচিত। বহুতে কয় আৰ্ট কলেজত পঢ়িনো কি হ'ব? আৰ্ট কলেজত পঢ়িব পাৰে নেকি? ছবি অকল শিকিব লগা বিষয় নেকি? বা সংগীতো শিকিব লগা বিষয় নেকি? আগতে সেইটো আছিল, আজিকালি নহয়। আজিকালি সকলো বিষয়ে চৰ্চা কৰিব পৰা ব্যৱস্থা আছে। গতিকে মই ভাবোঁ যে আগুৱাই যোৱাৰ ক্ষেত্ৰত শিল্পকলা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰাটো খুব অতি প্ৰয়োজন। আৰু এটা কথা আপুনি মাজত উলিয়ালে যে সংগীতত সাৰেগামা নিশিকাকৈ আমি পিছৰ পৰ্যায়ত সংগীত ভালকৈ গাব পাৰিলেও হয়তো ভাল নালাগিব, ৰস মানে নাথাকিব। ঠিক তেনেকৈ সত্ৰীয়াটো আমি মাটি আখৰাখিনি জানিবই লাগিব। ঠিক একেধৰণে ছবিটো ছাৰ তেনেকুৱা কিবা আছে নেকি যে প্ৰথম যেতিয়া স্কুলত যাব এজন শিক্ষাৰ্থী এজন শিকিবৰ কাৰণে, তেতিয়া ঠিক আমাৰ সংগীতৰ নিচিনা নৃত্যৰ নিচিনা কিবা এনেকুৱা আছে নেকি? তাতো এটা কথা আছে, মই এইকাৰণেই ক'লোঁ যে একাডেমিক কোৱালিফাইড যেতিয়া শিক্ষানুষ্ঠানৰ খুব অৰ্হতা সম্পন্ন এজন ছাত্ৰই, অৰ্হতা সম্পন্ন এজন শিল্পীয়ে যেতিয়া শিকাব আৰু কোনোদিন কলা শিক্ষানুষ্ঠান নোযোৱা এজনে শিকাব, তাৰ পাছত তাৰতম্যতা আছে। কাৰণ তেওঁ শিক্ষা গ্ৰহণ যিখিনি কৰি আহিলে সেইখিনি তেওঁ ফ'ল' কৰি, তেওঁ সেইখিনি অনুধাৱন কৰি, সেই পথ প্ৰদৰ্শন কৰি তেওঁলোকে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ওপৰলৈকে তেওঁ শিকাব পাৰে। কি ধৰণে আগবাঢ়িলে প্ৰতিটো পদক্ষেপ কি ধৰণে আগুৱাই যাব পাৰি সেইটো শিকাব পাৰে। কিন্তু তেওঁ নিজেই যেতিয়া সেইখন শিক্ষানুষ্ঠানত কোনো পঢ়া নাই, কিন্তু তেতিয়াহ'লে তেওঁ সেইখিনি অলপমান তেওঁ শিকোৱা ক্ষেত্ৰত অলপ তাৰতম্যতা আছে। সেইকাৰণে মই ভাবোঁ যে নিজে ভালদৰে জানি যদি আমি অন্য বেলেগক শিকাব পাৰোঁ তেতিয়াহ'লে বেছি ভাল আৰু আমি ভাল ছাত্ৰ তৈয়াৰ কৰিব পাৰোঁ। আৰু এটা কথা কি, আমি ছাত্ৰ ছাত্ৰীসকলে এইটো এটা চিত্ৰশিল্প শিক্ষা গ্ৰহণ কৰাটো হৈছে এটা নিজে জন্মগত এটা ইচ্ছা শক্তি থাকিব লাগিব, তেতিয়াহে পাৰে। আচলতে সংগীতো তেনেকুৱা, এইটো কলা শিক্ষা সকলোৱে আমি যে কিবা এটা আৰ্ট কলেজত পঢ়িলে বা সংগীতৰ চৰ্চা সংগীতৰ সংগীত মহাবিদ্যালয়ত গ'লেই যে ভাল শিল্পী হ'ব মই সেইটো কথা ক'ব বিচৰা নাই। কিন্তু আচলতে মনৰ যেতিয়া ইচ্ছা থাকিব পাৰে, অদম্য ইচ্ছা থাকিব পাৰে, তেতিয়াহ'লে তেওঁ আগুৱাই যোৱাত কোনো বাধা নাহিব বুলি মই ভাবোঁ। আপুনি আপোনাৰ ইমান সুন্দৰকৈ আমাক এইখিনি কথা আপুনি বুজাই দিছে, তাৰ মাজতে আমি আপোনাৰ ছবিবোৰ দৰ্শক লগতে আমিও উপভোগ কৰি আছোঁ। গতিকে আপুনি ভাৰতৰ বাহিৰেও বেলেগ ঠাইত বা বেলেগ দেশত আপোনাৰ ছবি প্ৰদৰ্শিত হৈ আছেনে? আৰু অসমত লগতে অসমতো নিগাজিকৈ আপোনাৰ চিত্ৰ প্ৰদৰ্শন হৈ আছে নেকি? মই যেতিয়া বাহিৰত পাতিছিলোঁ, মুম্বাই দিল্লী এইবিলাকত মোৰ ছবি কিছুমান বহুতে ক্ৰয় কৰিছিলে, বাহিৰৰ দেশৰ মানুহে ক্ৰয় কৰিছিলে। বহুত দেশতে আছে, যেনে মই জেকোস্লোভাকিয়াত আছে, কানাডাত আছে, চাউথ কোৰিয়াত আছে, লণ্ডনত আছে, জাপানত আছে, বিভিন্ন দেশত আছে, মানে ইজৰাইলত আছে, বহুত দেশতে আছে। মই মানে পাহৰি আছোঁ গোটেইখিনি দেশতে মানে তেওঁলোকে সংৰক্ষণ কৰি তুলিছে, তেওঁলোকে দিছে।
তাৰ কাৰণে মই কেতিয়াবা খুব ভাল লাগে সেইকাৰণে যে মই অসমৰ বাহিৰতো তেওঁলোকে ছবি ইমান মানে আদৰ মানে কৰিব জানে আৰু মই দেখিছোঁ যে বহুত মূল্যতে তেওঁলোকে ক্ৰয় কৰে ক্ৰয় কৰে মই তেতিয়া মই মনে মনে ভাবোঁ যে সাধাৰণতে আমি আচলতে ভাৰতবৰ্ষ আমি অসমৰ মানুহ ভাৰতবৰ্ষৰ আমি অসমৰ মানুহে আচলতে ছবিৰ মূল্য এতিয়াও আমি দিব পৰা নাই আৰু এটা মই কেতিয়াবা মোৰ ভাল লাগে তুমি যিটো 2 নম্বৰ প্ৰশ্ন কৰিলা যে মই নিজেও ভাল লাগে ভাবি ভাল লাগে সেইকাৰণে যে কলাক্ষেত্ৰত মোৰ ছবি সংৰক্ষণ কৰি থৈছে আমি যিবিলাক ৱৰ্কশ্বপত কৰোঁ সেইবিলাক কথা বাদ দিওঁ সেইবিলাক ৱৰ্কশ্বপৰ ছবি তেওঁলোকে কি ধৰণে মানে এইবিলাকৰ তেওঁলোকে প্ৰদৰ্শন কৰি থাকে সেইটো মই নকওঁ যে পাৰ্মানেণ্ট হয় নিগাজী হয় কিন্তু নিগাজী হিচাপে আধ্যাত্মিকৰ এখন ডাঙৰ এটা হেৰি কৰিছিলে ছবি অঁকাৰ এটা ব্যৱস্থা কৰিছিলে তেওঁলোকে মোৰ এখন ছবি আছে তাত মিউজিয়ামত চিৰদিন থাকিব এখন তৈলচিত্ৰৰ এখন আধ্যাত্মিকৰ ওপৰত মানে শংকৰী সংস্কৃতিৰ ওপৰত এখন ছবি কৰা হৈছিলে ধৰ্মীয়মূলক ৰিচুৱেলিষ্টিক সেইখন আছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ সমাধিত মোৰ 2খন ছবি আছে তেওঁৰ সংগীতৰ ওপৰত ছবি আঁকিবলৈ দিছিলে সেইখন মানে গেলাৰীত আছে সেইখন মানে পাৰ্মানেণ্ট ডিছপ্লে হৈ আছে এতিয়া নিগাজীভাৱে থাকিব আৰু মই ভাবোঁ যে এইটো এটা মোক বৰ আনন্দ মই নিজেই মই কেতিয়াবা ভাবি মই নিজে খুব সুখানুভৱ আহে সুখানুভূতি আহে সেইখিনি আছে আৰু ব্যক্তিগতভাৱে অসমত বহুত আছে ব্যক্তিগতভাৱে মই বহুত ছবি কালেকশ্যন কৰি থৈছে এইবিলাকৰ ইমান মই হেৰি কৰা নাই কিন্তু এইখিনি উল্লেখযোগ্য ঠাইত মোৰ ছবি সংৰক্ষণ কৰা আছে ভূপেন হাজৰিকা সমাধিস্থলীত গ'লে দেখিবই মানুহে মানুহৰ বাবে গানটোৰ ওপৰত এখন বনাইছিল চাগে সেইটো আৰু এখন আছিলে ছাৰ এইটো হেৰিত আছিলে ছাৰ নাও এখনত পেৰিছৰ ওপৰত হয় এইটো মই এটি যাযাবৰ সেই গানটোৰ ওপৰত কৰিছিলে ছাৰ ছাৰ আপুনি এতিয়ালৈকে কিমান সংখ্যক ৱৰ্কশ্বপত আপুনি ভাগ লৈছে ৱৰ্কশ্বপত মই সীমা সংখ্যা নাই বুলি ক'ব পাৰোঁ মই ইমান ৰখা নাই কিন্তু এতিয়ালৈকে মই মোৰ 50ৰ বেছি হৈছে 54 মান মই ৱৰ্কশ্বপত জইন কৰিছোঁ আৰু ইণ্টাৰনেশ্যনেল নেশ্যনেলো কৰিছোঁ আৰু অসমতো আছে নেকি বহুতে সৰু বৰ বহুত আছে সেইবিলাক মই নধৰোঁ কিন্তু লৰিকলাৰ কিছুমান ৱৰ্কশ্বপো আছে সেইবিলাক কৰিছোঁ তাৰপিছত আৰু অল ইণ্ডিয়া ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি ছিনিয়ৰ আৰ্টিষ্টৰ ৱৰ্কশ্বপ কৰিছোঁ ৱৰ্ল্ড বেচিছত ৱৰ্ল্ড ৱাইড ইণ্টাৰনেশ্যনেল ৱৰ্কশ্বপ তাত কৰিছোঁ ডাঙৰ ডাঙৰ তেওঁলোকে পুস্তিকা হেৰি কৰিছে সেইবিলাকৰ আছে বহুত ৱৰ্কশ্বপ কৰিছোঁ সেইটো আৰু বাংলাদেশৰ আছে বাংলাদেশৰ ছবি মোৰ তাত সংৰক্ষণ বাংলাদেশৰ ছবিটো মোৰ সংৰক্ষণ কৰা আছে তাতে নিগাজীভাৱে এনেকুৱা ধৰণৰ ছবি ৱৰ্কশ্বপৰ সীমা নাই ৱৰ্কশ্বপত বহুত কৰি আছোঁ এতিয়ালৈকে মই কিমান ছবি আঁকিছোঁ তাৰ সীমা নাই কেতিয়াবা কোনোবা এখন ৱৰ্কশ্বপত আমি 2খন ছবি আঁকিব লগা হয় কেতিয়াবা 3খনো কৰিব লগা হয় এনেকুৱা আছে আপুনি কেনেধৰণৰ ছবি আঁকি ভাল পায় আচলতে এটা কেনেধৰণৰ বুলি ক'ব নোৱাৰোঁ কেনেধৰণৰ মানে প্ৰতিজন শিল্পীৰে এটা নিজস্বতা থাকে সৃষ্টি কৰিব যাওঁতে মই ভাবোঁ গোটেই পৃথিৱীখনত আচলতে মানুহেই মানে পৃথিৱীখন ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে গতিকে মানুহৰ সকলো অনুভৱ অনুভূতি দুৰ্দশা আৰু মানুহৰ যিমানবিলাক জন্মৰ পৰা মৃত্যুলৈকে যিমানবিলাক ঘটনা পৰিঘটনা ঘটে এই সকলোবিলাক মই মোৰ ছবিত ধৰি ৰাখিবলৈ বিচাৰোঁ সময়ক মই ধৰি ৰাখিব বিচাৰোঁ সময় মানুহৰ লগত সময়ৰ কি ধৰণৰ সম্বন্ধ আছে এইখিনি মই ধৰি ৰাখিব বিচাৰোঁ মানুহ আৰু সময় এইটো ওতঃপ্ৰোত সম্বন্ধ আছে সময় আমাক কি ধৰণে পৰিৱৰ্তন কৰিব পাৰে সময় আমাক কোনফালে কোন গতিত কোন লৈ যাব পাৰে মই ভাবোঁ যে সময় খুব নিষ্ঠুৰ কেতিয়াবা আমাৰ আনন্দ হ'ব পাৰে সময় খুব নিষ্ঠুৰ কি ধৰণে নিষ্ঠুৰ কিয় নিষ্ঠুৰ আমাৰ কাৰণে যেনেকৈ এতিয়া কৰোণা আহিলে আমাৰ কাৰণে যে আমি সময় নিষ্ঠুৰ বুলি ক'ব পাৰোঁ তাৰ ওপৰতো মই বহুত ছবি আঁকিছোঁ ইণ্টাৰনেশ্যনেল এক্সিবিশ্যনো হৈ আছে গতিকে মই ভাবোঁ যে সেইকাৰণে মানুহক লৈ মই ছবি আঁকোঁ মই মানুহক খুব ভাল পাওঁ সেইকাৰণে যে মানুহ আৰু প্ৰকৃতি মোৰ লগত ওচৰ সম্বন্ধ আছে এতিয়া অকলে মানুহ নহয় মানুহৰ লগত মোৰ কিছুমান জীৱ জন্তু আছে তেওঁলোকৰ ৰিলেটেড এইবিলাক মানুহৰ লগত সম্বন্ধ কি আছে মানুহে আমি পৃথিৱীখন কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিব পাৰোঁ কেনেকুৱা ভাল কৰিব পাৰোঁ আৰু বেয়াও যে কৰিব পাৰোঁ এইবিলাকৰ মানুহৰ আৰু চৰিত্ৰগত যিটো পাৰ্থক্য সেইটো মই ছবিত ধৰি ৰাখিছোঁ তেনেকৈ আৰু এটা কথা আছে আমাৰ সুখানুভূতি আমি সুখ কেতিয়া পাওঁ মানুহৰ জীৱনত কেতিয়া আমি সুখ পাওঁ এইটো হৈছে মই সেইকাৰণে গল্ডেন পিৰিয়ড অফ লাইফ তাৰমানে মোৰ সোণালী সময় মানুহৰ সকলো মানুহৰে সোণালী সময় আছে সোণালী সময় মই বহুত চিৰিজ কৰিছোঁ
কমে হাজাৰৰ ওপৰ হ'ব মানুহৰ সোণালী সময় মানুহৰ সোণালী শৈশৱ যেতিয়া আমি চিন্তা চৰ্চা স্কুললৈ নোযোৱাৰ আগতে যিখিনি আমাৰ আনন্দ ল'ৰালি কালৰ যিখিনি আনন্দ হয় মই সেইখিনি সোণালী সময় বুলি কওঁ সেইখিনি সময় আমাৰ ইমান সুন্দৰ সময় পৃথিৱীত গোটেই জীৱনত আটাইতকৈ মানুহৰ ভাল লগা সময় আছে সেইখিনি গতিকে এনেকুৱা সময় মানুহৰ যে মই ক'লোঁ যে সময়ৰ পৰিৱৰ্তন মানুহৰ পৰিৱৰ্তন কি ধৰণৰ বৃদ্ধা অৱস্থাত অকলশৰীয়া জীৱন কেনেকুৱা হ'ব পাৰে মানুহৰ এজন লনলিনেছ তাৰ ওপৰতো মই ছবি আঁকিছোঁ এই মানুহৰ মানসিক ভাৱধাৰা মানুহৰ মনৰ ভাৱধাৰাৰ ওপৰত আঁকিছোঁ মানুহৰ চৰিত্ৰগত ভাৱধাৰাৰ ওপৰত আঁকিছোঁ গতিকে আৰু সেইধৰণে মোৰ ছবিবিলাকৰো ৰঙৰো পাৰ্থক্য আছে মই ৰঙৰ পৰিৱৰ্তন কৰিছোঁ ৰঙৰ মোৰ আগতে যদি আজি মই 84ত অঁকা ছবি আৰু এতিয়া ছবি বহুত পাৰ্থক্য আছে প্ৰতিটো বস্তু এনেকুৱা গতিকে সেইকাৰণে মই ৰঙৰ সময়ৰ লগত মানে এতিয়া ধৰাচোন বানপানী আহিলে পানী হৈ গৈছে সেইখিনি মই সময় ধৰি ৰাখিছোঁ মানুহৰ এই যে দুখ দুৰ্দশাখিনি মই ধৰি ৰাখিছোঁ সেইটো প্ৰতিটো চিজতে মই ধৰি ৰাখিছোঁ দুখ দুৰ্দশা কেনেকুৱা হ'ব পাৰে মানুহক কি ধৰণে বিলাই বিভূতি কৰিব পাৰে আৰু সেইধৰণে ৰঙৰ কেনেকুৱা ফ'ৰ্চ আছে গতিবেগ কেনেকুৱা মানুহৰ সময় মানুহক কেনেকুৱা গতিবেগত মানুহক কিমান দূৰ ঠেলি লৈ যাব পাৰে সেইখিনি মোৰ ছবিত প্ৰতিফলন হয় ছাৰ এতিয়া আৰু এটা কথা বোলো আপোনাক বহুতে কয় সংগীতে হওক সংগীতৰ লগত নৃত্য আছে বাদ্যযন্ত্ৰ আছে অভিনয় আছে সেইবিলাকত মই বহুতে কোৱা শুনো যে ইমান ঘণ্টা প্ৰেক্টিচ কৰিব লাগে বা ইমান সময় প্ৰেক্টিচ কৰিব লাগে পঢ়াৰ ক্ষেত্ৰতো যেতিয়া নেকি কোনোবা এগৰাকী শিক্ষাৰ্থী ভাল ৰিজাল্ট কৰে অসমৰ ভিতৰত নাম্বাৰ 1 নাম্বাৰ 2 হয় তেখেতসকলক কোৱা শুনো যে মই দিনৰ দিনটো 12 ঘণ্টা বা 8 ঘণ্টা 7 ঘণ্টা এনেকৈ প্ৰেক্টিচ কৰি সাধনা কৰি মই ইমানখিনি আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ ঠিক তেনেকৈ ছবিৰ ক্ষেত্ৰতো সেনেকুৱা আছে নেকি যে মই ইমানখিনি প্ৰেক্টিচ কৰিব লাগিব ইমান ঘণ্টা প্ৰেক্টিচ কৰিব লাগিব আচলতে মই কৈছোঁ যে বহুত শিল্পীৰে যে আমাৰ এনেকুৱা এটা কথা আছে মনৰ লগত 90% আমাৰ মনৰ লগত সম্বন্ধ আছে ছবি এতিয়া কেতিয়াবাই ঘপকে এখন ছবি আঁক বুলি ক'লে পটকে মানে আঁকিবৰ কাৰণে অলপ অসুবিধা হয় কাৰণ আমাৰ মনৰ লগত সম্বন্ধ মই কৈছোঁ নহয় মানুহৰ মনৰ লগত সম্বন্ধ আছে ছবি খুব দুখত থাকিলেও মানুহ ছবি আঁকিব নোৱাৰে খুব আনন্দত থাকিলেও কেতিয়াবা ছবি আঁকিব নোৱাৰে কিন্তু তাৰ এটা পৰিৱেশ পৰিস্থিতি থাকে আৰু সেইটো কেতিয়াবা মানুহজনে তেওঁলোকে এইটো সাধনাৰ বিষয় মই কৈছোঁ যে সাধনা যেতিয়া কৰা হয় তেতিয়া সময়ৰ লগত আমাৰ কোনো সীমাবদ্ধতা নাথাকে আমি ঘড়ী চাই কেতিয়াও কাম নকৰোঁ গতিকে ঘড়ীটো আমি বাদ দি আমি ঘড়ীটো ত্যাগ কৰি আমি কামখিনি কৰোঁ তেতিয়া সম্ভৱ 10 ঘণ্টা 12 ঘণ্টাও হ'ব পাৰে গতিকে সেইখিনি সময় সেইকাৰণে কৈছোঁ যে আনন্দ মানে এইটো সাধনা কৰা সময় সংগীতৰ ক্ষেত্ৰতে তেনেকুৱা যেতিয়া মই দেখিছোঁ বহুত ক্লাছিকেল যেতিয়া প্ৰগ্ৰেমবিলাক হয় তাত গোটেই নিশাটো সংগীতৰ মানে সংগীত শুনি থাকে মানুহে গম নাপায় যে গোটেই নিশাটো কেতিয়া পাৰ হৈ গ'ল সংগীতে মানুহক আপ্লুত কৰি ৰাখে সেইকাৰণে ছবি ক্ষেত্ৰতে তেনেকুৱা আমাৰ যেতিয়া এখন ছবি আঁকিব লাগে আমি ৱৰ্কশ্বপবিলাকতে চাওঁ কেতিয়াবা যে পুৱাৰ পৰা আমি গধূলি কৰোঁ কেতিয়া সময় গ'ল 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা গ'ল আমি গম নাপাওঁ গতিকে এইটো এটা কথা হ'ল যে সেইকাৰণে মই কৈছোঁ যে মনৰ লগত ছবিৰ 100% সম্বন্ধ থাকে শৰীৰ আৰু মন আৰু ছবি এই তিনিটা বস্তু এখন নাথাকে একতা দূৰৈৰ বান্ধ খাই থাকে গতিকে সেইকাৰণে কওঁ যে আমাৰ আত্মাৰ এটা অংশ বুলি ক'ব পাৰোঁ ছবিবিলাক হৈছে শিল্পীৰ আত্মাৰ এটা অংশ গতিকে সেইকাৰণে ছবি আত্মাৰ প্ৰতিফলন সেইকাৰণে কোৱা হয় ছাৰ আপুনি আপোনাৰ ছবি দেখিছোঁ দৰ্শকসকলে আমাৰ ভাস্কৰ্যও দেখিলে ছাৰৰ ছাৰ আপুনি ভাস্কৰ্যৰ কিবা কমিশ্যন ৱৰ্ক কৰিছেনে কমিশ্যনৰ মই কৰিছোঁ বহুত কৰিছোঁ ভাস্কৰ্য আটাইতকৈ উল্লেখযোগ্য কাম কেইটামান কৰিছোঁ এইকেইটা হৈছে মোৰ মালিগাঁৱত থকা নামবাৰী এটা অডিটৰিয়াম আছে তাত মই বহুত ভাস্কৰ্য কৰিছোঁ অডিটৰিয়ামটো গোটেইখিনি মই ভাস্কৰ্য কৰিছোঁ তাত 6 মাহমান লাগিছিল আৰু ডাইৰেক্ট চিমেণ্টৰ সেইখিনি কাম আৰু হাৰিয়ানাত মই আৰু খগেন দাস দুজনে লগ লাগি এটা কাম কৰিছোঁ এইটো হৈছে ৰংঘৰ আমাৰ ৰংঘৰটোতকৈ 4 ফুট মাত্ৰ সৰু তাত ৰাষ্ট্ৰপতিয়ে মুকলি কৰিছিলে সুৰুজকুণ্ড বুলি কয় সুৰুজকুণ্ডত মানে এইটো বনাইছিলে 4 মাহ থাকি তাত এই ৰংঘৰটো বনাইছোঁ আৰু কটন কলেজৰ চেণ্টিনেৰী যিখন গেট আছিলে তোৰণ আছিলে মেইন তোৰণখন সেইখন মই কৰিছোঁ তাৰপিছত এই সতীসাধিনী যিখন মানে কাছাৰী ঘাটত আছে তোৰণ সেইখন কৰিছোঁ তাৰপিছত আৰু নাৰিকল বুৰাৰী এখন পাৰ্ক আছে পাৰ্কৰ কাম কিছুমান কৰিছোঁ এনেকুৱা অজস্ৰ কাম কৰিছোঁ কিছুমান সত্ৰবিলাকৰ কিছুমান কাম কৰিছোঁ এনেকুৱা কাম কিছুমান কৰিছোঁ আৰু মিউজিয়ামৰ কিছুমান কাম কৰিছোঁ এনেকুৱা
এইখিনি মই আৰু বেছি কথা নকওঁ যে এনেকুৱা কিছুমান কাম কৰিছোঁ কমিশ্যনৰ আৰু সাধাৰণতে মই ডাইৰেক্ট চিমেণ্টৰ কাম কৰি বেছি ভাল পাওঁ। খুব সুন্দৰকৈ ছাৰে যিখিনি কাম কৰিলে সেইখিনি সুন্দৰকৈ আমাক ক'লে আৰু বহু নজনা কথা আমি ছাৰৰ পৰা গম পালোঁ। গতিকে এই ইমান ব্যস্ততাৰ মাজত ছাৰে আহিলেই মই গম পাওঁ আমি যে তেওঁ অলপ সময়ো এনেই মানে নাথাকে, যিকোনো কামত ব্যস্ত, হয়তো পেইণ্টিঙতে ব্যস্ত হৈ থাকে আৰু ৰাতিপুৱা ঘৰত ঘৰুৱা কামখিনি কৰেই। গতিকে তাৰ মাজতো আজি ছাৰে আমাক পুনৰবাৰ এইখিনি সময় দিয়াৰ কাৰণে ছাৰক অশেষ ধন্যবাদ জনালোঁ। ছাৰৰ ছবি আমি অনাগত দিনত আৰু দেখিবলৈ পাম। তেওঁৰ সুস্বাস্থ্য কামনা কৰি আজি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মানস, তুমি আহি মানে তুমিও বহুত কষ্ট কৰি আহিলা, বহুত দিনৰ পৰা মোক মানে বিচাৰি আছিলা, কিন্তু মই সময় দিব পৰা নাই, তাৰ কাৰণে তুমি বেয়া নাপাবা। আজি আহি মোক ইমানখিনি, আচলতে মই শিল্পী বুলি মই নিজকে নকওঁ, এইকাৰণে শিল্পী হ'বৰ কাৰণে বহুত গুণৰ সমষ্টিহে এজন শিল্পী। গতিকে আমি মাত্ৰ শিল্পৰ সাধক, মানে চিত্ৰকলাৰ সাধক। গতিকে আমি সাধনা কৰি আছোঁ, আমি নাজানো আমি কি কৰি আছোঁ। গতিকে মই ভাবোঁ যে মই শিল্পী বুলি সাধাৰণতে মই নকওঁ, কাৰণ আমি আৰু বহুত চৰ্চা কৰিব লগা আছে আৰু আমি বহুত পাব লগা আছে। শেষত ধন্যবাদে তোমাক আকৌ লগ পাম বুলি আশা কৰিলোঁ। নিশ্চয়।